ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 5টাকৈ বৃহৎ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে। 5টা নতুন সিদ্ধান্ত কি আৰু ইয়াৰ ফলত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কি প্ৰভাৱ পৰিব এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত হে বিগ ব্ৰেকিং নিউজটো আপোনালোকক জনাই আছো। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেইবাটাও নতুন সিদ্ধান্ত। আজি যি বৈঠক অনুষ্ঠিত হৈছিল, বৈঠকৰ পাছতে কোৱা হৈছিল যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত এইবাৰ স্থান নাথাকিব। বিগত পৰীক্ষাসমূহত স্থান আছিলে, এইবাৰ স্থানৰ পৰিৱৰ্তে একমাত্ৰ ষ্টাৰ আৰু ডিষ্টিংশ্যনৰহে ব্যৱস্থা থাকিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আনহাতে এই মূল্যাংকনৰ ক্ষেত্ৰত যি 5নং দফা আছে সেয়া ইতিমধ্যে নিৰ্দেশৰ পৰা বাতিল কৰা হৈছে। ইয়াৰ ফলত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত লাভ কৰা নম্বৰৰ জৰিয়তে উচ্চ শিক্ষা আৰু চাকৰি লাভৰ বাবে এই নম্বৰ প্ৰযোজ্য হ'ব। কিন্তু তাৰ লগতে শিক্ষক নিযুক্তিৰ বাবে পৃথককৈ আন পৰীক্ষা অনুষ্ঠিত ভৱিষ্যতে কৰা হ'ব পাৰে। আৰু এইসমূহ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ঘোষণা কৰিছে।